হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই, মোৰ বেছি ভালেই। আজি আবেলি পৰত ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। ডাৱৰীয়া বতৰ, আমি লগৰজনীয়ে মই আমি ৰুটিকে খাওঁ। তাইও আমাৰ ঘৰতে আছিলে। তই বোলো ৰুটিকেইটা বোলো বেল, মই বোলো বনামগৈ। দুইজনীয়ে একেলগে ৰুটি ভাজি বনালোঁ। বতৰটো দেখিছে নহয় কিমান ডাৱৰীয়া হৈ আছে আৰু বৰষুণ পৰিয়ে আছে বাৰু। দুইটাই বহাই দিলোঁ ৰুটি পৰিছোঁ। দুখন হৈছে আৰু জুইত দেখিছে ধুনীয়াকৈ ৰুটিকেইখন বনাই লওঁ। অলপমান ভিডিঅ' কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে মৰম দি যাব বুলি আশা থাকিল। দেখিছিলে বতৰটো কি ধুনীয়া হৈ আছে, ৰাতিপুৱা হৈ আছে। আমাৰ গোসাঁইৰ কাৰণে গাখীৰ বিস্কুট ৰেডি কৰিলোঁ। আৰু লগতে ৰুটিকেইখন কৰি হোৱাই নাই, কৰিয়ে আছোঁ বাৰু। দেখিছে কি ধুনীয়াকৈ জুইডাল জ্বলি আছে। পিঁয়াজ, আদা, নহৰু, জলকীয়া পিচি ল'লোঁ। লগতে দালি, আলু, অমিতা বইল আছে কৰি ল'লোঁ। আৰু তেল গৰম হোৱাতে পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি অলপ টাইম লৰাই থাকিব। পাঁচফোৰণ দিলোঁ, লগতে জালুকৰ গুড়ি আৰু জিৰা গুড়ি দি দিছোঁ। দি পেলাই লৰাই ল'ব ভালকৈ। আৰু দেখিছে হালধি দি দিলোঁ। আপোনালোকৰ ভিডিঅ' কৰা নহ'ল, হালধি দি দিব। আৰু তৰকাৰী উতলিব ধৰিলে, গৰমে আছিলে প্ৰেছাৰ কুকাৰতে বহাই দিয়া। লগে লগে গৰম জুইত দি দিছোঁ যেতিয়া একদম ধুনীয়াকৈ একদম উতলি গৈছে আৰু লৰাই ল'লোঁ। আৰু ভিডিঅ'টো দিম বুলি ভবা নাছিলোঁ, ঘপকতে ভাবিলোঁ ভিডিঅ' এটা কৰি দিয়া হয় সৰু সুৰাকৈ। সেইকাৰণে আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আৰু বৰষুণৰ শব্দ শুনিছে, বৰষুণ পৰিয়ে আছে মানে। নেৰানেপেৰা পৰা বৰষুণ পৰি আছে। আপোনালোকৰ পিনে পৰিছিলে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু তৰকাৰী ৰেডি হ'ল আৰু চিম্পুল ৰেচিপি, আৰু দেখুৱাবলগীয়া একো নাই বাৰু। গৰমে গৰমে জ্বলা কিন্তু পুৰা আছে দেই। লৈ ল'লোঁ খাবলৈ। আৰু দেখিছে নহয় কালাৰটো কি ধুনীয়া হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, চিম্পুল। আৰু আমাৰ ভণ্টিয়ে মা, দেউতা, আইতা, লগৰজনী সকলোৱে খাই আছে। আৰু ভণ্টি বৰষুণ পৰি থকাৰ কাৰণে ঠাণ্ডা লাগিছে, ব্লেংকেট লৈ আছে। আৰু মোৰ লগৰজনী আৰু আমাৰ গোসাঁই পোৱালিটো মুখত এনিটাইম হাঁহি থাকে দেই, হাঁহিয়ে থাকে। আৰু অলপ সময় ভিডিঅ' কৰিলোঁ। কি কৰিম, ডাৱৰীয়া বতৰ, গোটেইখিনি মিলি একেলগে বিচনাখনতে আৰু চকীতে বহি ধেমালি কৰি আছোঁ আৰু দেখিছে আমাৰ গোসাঁই পোৱালি মাহীয়েকে কেনেকৈ কৰি আছে। আমাৰ হাঁহি দেখিছে, গোটেই দাঁতকেইটা উলিয়াই দিয়ে হাঁহি হাঁহি। আকৌ জিভা উলিয়াই দিছে। তাৰ একদম কি নক্সা দেখাই থাকে, বহুত মৰম লাগে। সৰু সৰু ধেমালিবোৰ বহুত ভাল লাগে, নহয় জানো? নাচিব এতিয়া, তাক মই ক'লোঁ নাচাচোন বোলো, নাচিছে দেখিছে। আমাকো গোসাঁই 1.5 বছৰ হৈছেহে দেই, 2 বছৰ হোৱাই নাই, কিন্তু তাক বহুত ডাঙৰ লাগে।
মাহীয়েকক জোকাই থৈ গৈছে মাৰি পেলাই